গাইজ জাষ্ট গা পা ধুই উঠিলোঁ মানে এতিয়া মানে ৰেডি আৰু মানে আমি ফুটবল খেল এখন অনুষ্ঠিত হৈ আছে দুদিনীয়া কাৰ্যসূচীৰে ডে নাইট ফুটবল খেল অনুষ্ঠিত হৈছে ক'ত অনুষ্ঠিত হৈছে তো তাত গৈ আপোনালোকক কৈ আছোঁ এতিয়া সন্ধিয়া 6:30 বাজিল মানে যাম এতিয়া আপোনালোকক গৈ মানে দেখুৱাম মানে এন্ধাৰতো তো ৰাস্তা ঘাটে মানে ভিডিঅ' কৰি যাব নোৱাৰোঁ তো তাত গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ মানে তো বলক আপোনালোকে উপভোগ কৰক মানে যিখিনি দেখুৱাব পাৰোঁ আপোনালোকক তো গাইজ ফাইনেলি আমি আহি পালোঁ সেই ঠাইলৈ য'ত মানে ডে নাইট ফুটবল প্ৰতিযোগিতা হৈ আছে দুদিনীয়া কাৰ্যসূচীৰে মানে খুব ধুনীয়া পৰিৱেশ চাওক চাৰিওপিনে পোহৰ মানে মানুহ আৰু কি বুলি ক'ম আৰু মানে এই ঠাইখিনিৰ নাম হৈছে কি আমৰাংগা কলা মন্দিৰ আৰু এই আমৰাংগাই হৈছে সকলোৰে পৰিচিত শ্ৰদ্ধাৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ জন্মভূমি আৰু এই খেলখন অনুষ্ঠিত হৈ আছে হেৰামদ MB স্কুল খেলপথাৰত লগতে এই খেলখন অনুষ্ঠিত কৰিছে তালুকদাৰপাৰা যুৱ বিকাশ কেন্দ্ৰ আৰু এই অঞ্চলটো মানে খেলৰ প্ৰতি বহু মানে আগ্ৰহী লগতে শিক্ষাৰ ক্ষেত্ৰতো এই অঞ্চলটো বহুত উন্নত স্বেচ্ছাসেৱকসকলে ৰাস্তাৰ যান বাহনসমূহ নিয়ন্ত্ৰণ কৰি আছে কাৰণ পলাশবাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াদেৱ আহি আছে আৰু তেখেতক আদৰিবৰ কাৰণে উদযাপন সমিতিৰ সদস্যসকলে মানে ৰৈ আছে তেখেতক আদৰি নিবৰ কাৰণে আৰু এয়া তেখেত আহিল থাকে মানে গাড়ীবিলাক পাৰ্কিঙলৈ লৈ গৈছে আৰু এখেত হৈছে হেমাংগ ঠাকুৰীয়া পলাশবাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক নিজেও দেখিছোঁ আনেও কোৱা শুনিছোঁ যে যিকোনো ব্যক্তিগত বা ৰাজহুৱা মেল মিটিং সভা যিকোনো কৰ্মক্ষেত্ৰত তেওঁক নিমন্ত্ৰণ কৰিলে তেখেত মানে উপস্থিত হৈ মানুহক মানে নিৰাশ নকৰে এইবাৰ মানে মঞ্চৰ সেইটো পিনে যাম খুব ধুনীয়াকৈ চাওক আপোনালোকে আসনত মহিলাসকল বাইদেউসকল খুব ধুনীয়াকৈ খেল উপভোগ কৰি আছে মানে চাৰিওপিনে আৰু খুব ধুনীয়া এটা পৰিৱেশ আৰু মানে কি ক'ম ভাল লাগি যায় দেখি এয়া হৈছে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি মঞ্চৰ সন্মুখত খুব ধুনীয়াকৈ থৈ দিছে আৰু বিধায়ক মহোদয় লগতে সন্মানীয় ব্যক্তিসকলে খেল উপভোগ কৰি আছে আৰু এয়া হৈছে এশিঙীয়া গড় অসমৰ প্ৰতীক চিহ্ন মঞ্চৰ সন্মুখত খুব ধুনীয়াকৈ থৈ দিছে আৰু এয়া আছে চুবুৰীয়া ৰাজ্য আমাৰ মেঘালয়ৰ পৰা অহা দুটা মহিলাৰ টীম মানে কি খেলিছে মানে ধৰিব পৰা নাই আমিতো খেলা নাই সিহঁতে খেলি আছে দে আৰ প্লেইং ৰাতি 12টা বাজিল এতিয়া মানে আৰু ঘৰলৈ যাম আৰু ইমান আৰু চাব নোৱাৰোঁ মৰ্ণিং ডিউটি আছে এতিয়া মানে খাই লৈ আৰু অকণমান কিবা আৰু খাই লৈ যাওঁ আৰু মানে দোকানত যাওঁ এইয়া পৰঠা ঘুগুনি ফ্ৰেণ্ডৰ লগত খাই লৈ এতিয়া আমি ঘৰলৈ যাওঁ বাই বাই